মধ্যদ্বাৰী গাঁও পঞ্চায়তৰ সভাপতি মানে মোৰ বিৰুদ্ধে যি অনাস্থা প্ৰস্তাৱ অনা হৈছিল তাৰ বিশেষ সভাৰ আয়োজন কৰিব দিয়া হৈছিল। এইটো মহামান্য উচ্চতম ন্যায়ালয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে কৰা হৈছিল আৰু সেই অনাস্থাৰ সভাখনত যোৱা 1-2-2022 তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশ দিয়া হৈছিল। সেই নিৰ্দেশত আমাৰ পাকাবাদবাৰী ডেভেলপমেণ্ট ব্লকত অনাস্থাৰ মিটিং হৈছিল। সেই মিটিঙত মই ভোটত জিকিছিলোঁ। য'ত 4টা ভোট পাব লাগে মই ভোট 4টা পাইছিলোঁ আৰু মিটিঙত জিকাৰ পিছত আমাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি তেওঁ প্ৰিচাইড কৰিছিল। মিটিং প্ৰিচাইড কৰাৰ পিছত তেওঁ বাহিৰত আহি প্ৰেছ মিটো দিছিল। কিন্তু খুব দুৰ্ভাগ্যৰ বিষয় ৰাজনৈতিক হেঁচাত পৰি তেওঁ বিধায়কৰ কথা শুনি তেওঁ যিটো ৰেজুলেশ্যন আছিলে মিটিঙৰ শেষত যি ৰেজুলেশ্যনত তেওঁ চহী কৰিব লাগে আৰু সেইটো ফৰৱাৰ্ড কৰিব লাগে DC মহোদয়ক। কিন্তু তেওঁ বিধায়কৰ হেঁচাত পৰি ৰেজুলেশ্যনত চহী নকৰি সেই ব্লকৰ পৰা তেওঁ পলাই উধাও হৈছিল আৰু 1 সপ্তাহমান তেওঁ এবচেণ্ট থাকি ব্লকত নতুন ব্লক যেতিয়া শিফটিং হৈছিল আমাৰ লক্ষী বজাৰ চকীৰ ভিতৰত তেওঁ তাতে গৈছিল আৰু ভিডিঅ' মহোদয়ৰ পৰা সেই অনাস্থাৰ ফাইলটো তেওঁ লৈছিলে যে মই ইয়াত ছিগনেচাৰ কৰিম। এইটো কৈ তেওঁ ফাইলটো লোৱাৰ পিছত তেওঁ সেই ব্লকৰ পৰা ফাইল চুৰি কৰি তাৰে পৰা তেওঁ উধাও পত্ৰং হৈছিল আৰু ৰাতি 7:40 তেওঁ এটা ৰিচিপ্ট দিছিলে যে মই অনাস্থাৰ ফাইলখন লৈছিলোঁ। আমি বহুত অনুৰোধ জনাইছিলোঁ ভিডিঅ' মহোদয়ক যে আপুনি এটা FIR দৰ্জ কৰিব লাগে, কিয়নো অনাস্থাৰ ফাইল অফিচিয়েল ফাইল এইটো আঞ্চলিক পঞ্চায়তৰ এজন সভাপতি যিজন ৰাজনৈতিকভাৱে তেওঁক বনোৱা হৈছে MLAৰ কথাত তেওঁ উঠা বহা কৰে, গতিকে তেওঁৰ ওপৰত FIR কৰিব লাগে। কিন্তু ভিডিঅ' মহোদয়ে FIR কৰা নাছিলে। তাৰপিছত সেইটো লৈ তেওঁলোকে হাইকোৰ্টত আকৌ কেছ কৰিছিলে যে যিটো 14-2-2022 যিটো ভোট হৈছিলে সেই ভোটত বোলে মই জিকা নাছিলোঁ, তাত বিভিন্ন ধৰণৰ মানুহৰ বোলে ইণ্টাৰফেয়াৰ হৈছিলে, তাত ভালকে ভোট ল'ব পৰা নাছিলে আৰু তেওঁলোকে এটা কমপ্লেইন দিছিলে যে ভোটটো নতুনকৈ পাতিব লাগে। আৰু এই কমপ্লেইনত যিসকল মেম্বাৰে চহী কৰিছিলে তেওঁলোককো কয়াকুছিৰ যি কংগ্ৰেছৰ ৰাজীৱ ভৱন সেই ৰাজীৱ ভৱনত নি তেওঁলোকক দৰৱাজা বন্ধ কৰি প্ৰেছাৰ দি চহী কৰা হৈছিল যে ইয়াত জোৰ জবস্তি চহী কৰ, নহ'লে ইয়াৰ পৰা যাব দিয়া নহ'ব। বাধ্যত পৰি মেম্বাৰসকলে চহী কৰিছিলে। তাৰপিছত কোৰ্টত গৈছিলে। প্ৰায় 2টা বছৰ মই জিকিও মধ্যদ্বাৰী গাঁও পঞ্চায়তে সাংবিধানিকভাৱে গণতান্ত্ৰিকভাৱে তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰি মোক ৰাইজে নিৰ্বাচিত কৰিছিলে। মধ্যদ্বাৰী গাঁও পঞ্চায়তৰ আধাৰ বেছি মানুহে 4527 জন ভোটাৰে মোক ভোট দিছিলে। সৰুক্ষেত্ৰীৰ ইতিহাস চবতকৈ হায়েষ্ট ভোট দিছিলে পঞ্চায়তত। কিয় দিছিলে যে এই গাঁও পঞ্চায়তৰ চবতকৈ কাম বেছি হ'ব লাগে, উন্নতি হ'ব লাগে। কিন্তু বিধায়কৰ মানে ৰাজনৈতিক যি মানে পৰিকল্পনা, তেওঁ যে মানে ভাল মানুহ এজন, ভাল নতুন ল'ৰা এজন, নতুন যুৱক এজন যাতে আগবাঢ়ি আহিব নোৱাৰে, ভালকৈ কাম কৰিব নোৱাৰে, তেওঁ বাধা দি তেওঁ কেনেকৈ দমন কৰি ৰাখিব লাগে তাৰ কাৰণে তেওঁ চেষ্টা কৰিছিলে আৰু অনাস্থা আনিছিলে। আপোনালোকে চাওক 14-2-2022 আজি কিমান তাৰিখ, মানে 2023 চলি আছে। মানে আমাৰ এইখিনি সময়ত 14-2-2022 পৰা বৰ্তমান সময়লৈকে আমাৰ পঞ্চায়তত কোনো ধৰণৰ কাম কাজ হোৱা নাই। কিয় হোৱা নাই? কাৰণ বিধায়কে হস্তক্ষেপ কৰিছে, প্ৰেছাৰ কৰিছে মেম্বাৰসকলক যে আপোনালোকে কেছ কৰিব লাগে। আজি মধ্যদ্বাৰী গাঁও পঞ্চায়তত 1 কোটি লগভগ 20 লাখৰ ওপৰত টকা আমাৰ জমা হৈ আছে 15 ফাইনেন্সৰ। আমাৰ কাম অধৰুৱা হৈ আছে। আমাৰ পঞ্চায়তখনত এনেকুৱা এটা পৰিৱেশ হৈছে কোন গাৰ্জেন কোনেও চিনি নাপায়। মধ্যদ্বাৰী গাঁও পঞ্চায়তত বিভিন্ন লাইনৰ মানুহ তাতে দালাল চক্ৰ সোমাই গৈছে। ঘৰৰ নামত, অৰুণোদয়ৰ নামত, বিভিন্ন আঁচনিৰ নামত তাত ধন সংগ্ৰহ কৰা হৈছে, যিটো কমচে কম মোৰ দিনত হোৱা নাছিলে। কিন্তু বিধায়কৰ নেতৃত্বত যি বিধায়কে মধ্যদ্বাৰী গাঁও পঞ্চায়তত যোৱা বিধানসভাত চবতকৈ হায়েষ্ট ভোট পাইছিলে, যদিও মই দল ত্যাগ কৰি UDF দলত আহিছিলোঁ, কিন্তু মধ্যদ্বাৰী গাঁও পঞ্চায়তৰ ৰাইজে বিধায়কক হায়েষ্ট ভোট দিছিলে মধ্যদ্বাৰী গাঁও পঞ্চায়তৰ পৰা। তেওঁৰ দায়িত্ব আছিলে মধ্যদ্বাৰী গাঁও পঞ্চায়তত আৰু ডেভেলপ কৰিব লাগে। পঞ্চায়তৰ ফাণ্ড লগে লগে বিধায়কৰ ফাণ্ডৰ পৰা তেওঁ কাম কাজ কৰি এইখন পঞ্চায়তক আৰু পুৰস্কাৰ দিব লাগিছিল। তাৰ পৰিৱৰ্তে তেওঁ কি কৰিলে? সেই গাঁও পঞ্চায়তৰ ডেভেলপমেণ্ট বন্ধ কৰি ৰাখিলে। তাৰ মানে কি যে তেওঁ এই গাঁও পঞ্চায়তৰ ৰাইজক মানে কৰিছে, তেওঁ কোনো ধৰণৰ ৰাইজক মানে দিয়া নাই, মানে তেওঁ যিটো ৰাইজৰ পক্ষত কাম কৰিব লাগে সেইখিনি তেওঁ কৰিব নোৱাৰিলে। তেওঁ ৰাইজক মানে প্ৰত্যাহ্বান জনাইছে, চেলেঞ্জ জনাইছে যে মই বিধায়ক থকালৈকে এই মধ্যদ্বাৰী গাঁও পঞ্চায়তৰ কাম ভালকৈ মই কৰিব নিদিওঁ। আৰু যোৱা যিটো ভোট হ'ল 26 তাৰিখত, একচুৱেলি মই যিটো বিচাৰিছিলোঁ বা মই যিটো ভাবিছিলোঁ যে মেজৰিটি% মেম্বাৰে মোক ভোট দিব লাগিছিলে। কিন্তু দুখৰ বিষয় এনেকুৱা এটা বিধায়কে নিজে নেতৃত্ব লৈ মেম্বাৰসকলক ডিটেইন কৰি আবদ্ধ কৰি পোনপ্ৰথমে আইবিত তেওঁলোকক জোৰ জবস্তি লৈছে। আইবিৰ পৰা আমি জনামতে, আমি শুনামতে আমাৰ এইফালে সৰুক্ষেত্ৰী মৌজাৰ জিলা পৰিষদ বাবুল তেওঁৰ ঘৰত ৰাখি বিভিন্ন ধৰণৰ দাবী ধমকি দি আৰু
তেওঁলোকক মানে বিভিন্ন ধৰণৰ ভয় দেখুৱাই যাতে মুশ্বাৰফক আকৌ ভোট দিব নোৱাৰে তাৰ কাৰণে তেওঁ বাধ্য কৰাইছে। আৰু মই নিজে সাক্ষী, ডিচি অফিচত তেওঁ নিজে গাড়ীৰে লৈ মেম্বাৰসকলক নিজে গাড়ীৰে ডিচি অফিচৰ ভিতৰত সোমাই মেম্বাৰসকলক তেওঁলোক যিবিলাক মানে নেতা পালি নেতা আছে তেওঁলোকৰ সৈতে মানে ডিচি কনফাৰেন্স ৰুমত সোমাইছে। আৰু আপোনালোকে জানে যে এইটো হ'ল পঞ্চায়তৰ ভোট, আস্থা অনাস্থা, য'ত বিধায়কৰ কোনো ৰোল নাথাকে, কিন্তু তেওঁ ডাইৰেক্ট ইনভলভ হৈছে। এইটো মিটিং শেষ হোৱাৰ পিছত বিধায়কে নিজে ৰাস্তাত মিছিল ওলাইছে, সেইটো মিছিলত বিধায়ক নিজে সন্মুখত আছে, তেওঁ নিজে সন্মুখত থাকি মিছিল ওলাইছে, তেওঁ মালা দিছে, তেওঁ ৰাজীৱ ভৱনত মেম্বাৰসকলক লৈ গৈছে। পঞ্চায়তৰ অনাস্থাৰ ভোট কোনো দলৰ ভোট নহয়, সেইটো মেম্বাৰসকল আৰু প্ৰেচিডেণ্টসকলৰ ভোট। কিন্তু অনৈতিকভাৱে অসাংবিধানিকভাৱে বিধায়কে নিজৰ জোৰ জবৰদস্তি মানে তেওঁৰ ক্ষমতা প্ৰয়োগ কৰি এইখিনি কৰিছে। গতিকে মই এটা কথা ক'ব বিচাৰোঁ, আজি আপোনালোকক মাতিছোঁ এইকাৰণে তেওঁৰ সেইবিলাক কাম কাজত অসন্তুষ্ট হৈ খালি নিজামুদ্দিন নহয়, গোটেই মধ্যবাৰী গোটেই সৰুক্ষেত্ৰীৰ মানুহে তেওঁক ধিক্কাৰ দিছে। তেওঁ বিধায়ক হৈ তেওঁ সেই পোষ্টটো শ্বেয়াৰ কৰিছে, তেওঁ এটা পোষ্ট আছে, সত্যৰ সদায় জয়, সত্যৰ সদায় জয়। তেওঁ দিছে যে নুৰ ইছলামে জিকিলে এইটো বোলে সত্যৰ জয় হৈছে। য'ত 2 বছৰ আগত ৰাইজে নিৰ্বাচিত কৰা প্ৰতিনিধি, নিৰ্বাচিত সভাপতি মই জিকিছিলোঁ, তথাপিও কাম কৰিব নোৱাৰিলোঁ 2 বছৰ। আৰু তেওঁ অনৈতিকভাৱে অসাংবিধানিকভাৱে ক্ষমতাৰ অপব্যৱহাৰ কৰি নুৰ ইছলামক ভাইচ প্ৰেছিডেণ্টক প্ৰেছিডেণ্ট বনাই জিতাই তাত তেওঁ পোষ্ট কৰিছে সত্যৰ সদায় জয়। গতিকে আজিকালি সত্যৰ যি ডেফিনেশ্যন সেইটো হয়তো বিধায়কৰ পৰা আপোনালোকে ল'ব লাগিব। তো সমষ্টিৰ এনেকুৱা পৰিৱেশ, মধ্যবাৰীৰ এনেকুৱা পৰিৱেশত আমাৰ যিজন আজি ইয়াতে ৱাৰ্ড মেম্বাৰ আছে, 3 বাৰৰ ৱাৰ্ড মেম্বাৰতে মোৰ কথাৰ কোনো ধৰণৰ ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰিব। মই প্ৰথমে মই জন্মসূত্ৰৰ পৰা মই কংগ্ৰেছী, মই একেৰাহে 3 টাৰ্ম কংগ্ৰেছৰ মেম্বাৰ আছিলোঁ। বিগত দিনত আমাৰ পঞ্চায়তৰ যিটো ধেমেজালি আপোনালোকে ইতিমধ্যে গম পাইছে। অনাস্থা প্ৰস্তাৱৰ ভোট যোৱা 26 তাৰিখত হৈছিল, আমি কংগ্ৰেছ দলত যিহেতু আছিলোঁ, কিন্তু ভোট হোৱাৰ আগদিনা 25 তাৰিখত মোক শাৰীৰিক আৰু মানসিকভাৱে যিটো প্ৰেছাৰ কৰিছিল, তাতকৈ বেছি প্ৰেছাৰ পাইছিলোঁ মোৰ নিজৰ ভাই জেলত থৈ আমি ভোট দিব লগা হৈছিল। তাৰ কাৰণে আমি বহুতো দুখ পাইছোঁ। ভোট হোৱাৰ পাছত নুৰ ইছলামে জয় হ'ল, আনন্দ উল্লাসত বাহিৰ হৈ আহিলোঁ। তেওঁলোকৰ যি অন্যায় অত্যাচাৰ, আমাক যি শাৰীৰিক মানসিক অত্যাচাৰ কৰিছে, সেইটো মই সহ্য কৰিব পৰা নাই। সেইকাৰণে মই কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰা মই পদত্যাগ কৰিছোঁ। আৰু মই মোৰ পৰিয়ালবৰ্গ আত্মীয় বিধায়কে নিজে মোক গাড়ীৰ পৰা নামি মোক গাড়ীত উঠাৰ কাৰণে চেষ্টা কৰিছিল। আৰু মই শাৰীৰিকভাৱে তেতিয়াই মই বহুত দুখ পাইছিলোঁ। মই এটা পঞ্চায়ত সদস্য হৈ মোক যে জবৰদস্তি কৰি গাড়ীত উঠাবলৈ চেষ্টা কৰিছিল, চেষ্টা কৰি সি বিফল হৈছে, কিন্তু মই গাড়ীত উঠা নাই। মই কৈছোঁ আপুনি যাওক, আপোনাৰ পাছে পাছে মই আহিম। সেই মুহূৰ্তটো ভোট দিয়াৰ আগ মুহূৰ্ত নে ভোট দিয়াৰ পিছৰ মুহূৰ্ত? এই সময়টো হ'ল ভোট দিয়াৰ আগ মুহূৰ্তত, মানে 25 তাৰিখত সন্ধিয়া 6টা বাজে। শাৰীৰিক আৰু মানসিক টেনশ্যন ভোগাই আমাক যি কষ্ট দিছে, সেইটোৰ প্ৰতি মোৰ খুবেই অসন্তুষ্ট হৈছিলোঁ। তাৰ কাৰণে মই দল ত্যাগ কৰিব লগা